জয় অসম আজি ক্লাছত ষ্টাৰ্ট কৰিম যুগ্ম সংখ্যা অযুগ্ম সংখ্যা মৌলিক সংখ্যা যৌগিক সংখ্যা আৰু গুণিতক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট আৰম্ভ কৰিম যুগ্ম সংখ্যা সেকেন্ডটো হ'ব অযুগ্ম সংখ্যা এটা কথা আগতে কৈ দিলোঁ মোৰ আখৰৰ ওপৰত গুৰুত্ব নিদিব আখৰটো বেয়া হ'ব পাৰে বাছ ভিডিঅ'ৰ ভিডিঅ'ৰ ওপৰত গুৰুত্ব দিব মোৰ আখৰটো যেনেকুৱা হ'ব আখৰৰ দৰকাৰ নাই মেথছ ক্লাছ চাব কেনেকুৱা হয় মেথছ ক্লাছটোৰ ওপৰত গুৰুত্ব দিব আখৰটো যেনেকুৱা আখৰৰ লগত কথা নাই ক্লাছটোৰ ওপৰত বেছি গুৰুত্ব দিব মনোযোগেৰে চাব আৰু ভিডিঅ'টো স্কিপ নকৰিব ভালদৰে মনোযোগেৰে চাব যুগ্ম সংখ্যা ফাৰ্ষ্ট মই একৰ পৰা এশলৈকে লিখিলোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 1ৰ পৰা 100 লৈ লিখিলোঁ এক দুই লিখা আৰম্ভ কৰিলে মানে এলপি স্কুলৰ কথা মনত পৰে আপোনালোক মনত পৰে কি নপৰে আপোনাৰ যদি মনত কমেণ্ট বক্সত কমেণ্ট কৰিব ঠিক আছে যুগ্ম সংখ্যা হল প্ৰথমতে আৰম্ভ হয় অযুগ্ম যুগ্ম অযুগ্ম যুগ্ম অযুগ্ম যুগ্ম অযুগ্ম যুগ্ম যুগ্ম এইদৰে যায় যুগ্ম অযুগ্ম যুগ্ম অযুগ্ম যুগ্ম অযুগ্ম এইদৰে আৰম্ভ হয় যুগ্ম সংখ্যাত প্ৰথম যদি প্ৰথম আখৰটো 2 হয় প্ৰথম এককৰ ঘৰত 2 4 6 8 0 0 2 4 6 8 আদি হয় এককৰ ঘৰত এই সংখ্যাটো হ'ব যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা যদি এককৰ ঘৰত 1 3 5 7 9 এইটো হ'লে এককৰ ঘৰত যদি 1 3 5 7 9 এককৰ ঘৰত যদি 1 3 5 7 আৰু 9 হয় তেনেহ'লে অযুগ্ম সংখ্যা যেনে এককৰ ঘৰত এইটো লাইনটো গোটেই অযুগ্ম এইটো লাইনটো যুগ্ম এইটো অযুগ্ম এই লিখি দি আছোঁ এইটো হ'ব অযুগ্ম এইটো যুগ্ম এনেকৈ এইদৰে হ'ব অযুগ্ম যুগ্ম অযুগ্ম যুগ্ম অযুগ্ম যুগ্ম অযুগ্ম যুগ্ম এই প্ৰথম লাইনটো হ'ব অযুগ্ম গোটেইকেইটা সংখ্যা এইটো দ্বিতীয় লাইনটো হ'ব গোটেইকেইটা হ'ব যুগ্ম তৃতীয় লাইনটো হ'ব অযুগ্ম চতুৰ্থ লাইনটো হ'ব যুগ্ম 5ৰ লাইনটো হ'ব অযুগ্ম 6ৰ লাইনটো হ'ব যুগ্ম 7ৰ লাইনটো হ'ব অযুগ্ম 8ৰ লাইনটো হ'ব 7 লাইনটো হ'ব অযুগ্ম 8 লাইনটো হ'ব যুগ্ম 9 লাইনটো হ'ব অযুগ্ম 10ৰ যুগ্ম যিবোৰ সংখ্যা 2ৰে হৰণ যাব এইবিলাক হ'ব যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যা 2ৰে হৰণ নাযায় এইটো হ'ব অযুগ্ম সংখ্যা বাস এইখিনিয়ে ডাঙৰ বস্তু এইখিনি বুজি পালে হ'ল বা এইটো বুজি ল'লে হ'ল যদি একক ঘৰত 0 2 4 6 8 হয় তেনেহ'লে এইটো সংখ্যা যুগ্ম সংখ্যা হ'ব আৰু যদি একক ঘৰত 1 3 5 7 9 হয় তেনেহ'লে অযুগ্ম সংখ্যা হ'ব আৰু এটা পদ্ধতি হ'ল যদি যিবোৰ সংখ্যা 2ৰে হৰণ যায় এইটো যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যা 2ৰে হৰণ নাযায় এইটো হ'ল অযুগ্ম সংখ্যা বুজি পাইছে পিছে মই মুছি দিওঁ এইটো যুগ্ম অযুগ্ম এতিয়া ক্লিয়াৰ হ'ল বুজি পাইছে যুগ্ম অযুগ্ম বুজাই দিওঁ এতিয়া হ'ব মৌলিক সংখ্যা হ'ল যিবোৰ সংখ্যা দুটা উৎপাদকটো বুজাই দি আছোঁ উৎপাদকৰ পিছত মৌলিক সংখ্যা উৎপাদক যিবোৰ সংখ্যা দুটা উৎপাদক হয় এইটো মৌলিক সংখ্যা ধৰি ললোঁ 2 কেইটা
2 1 গুণ 2 আৰু হ'ব 1 উৎপাদক যেন ধৰি লওক 2 দুইটা কি হ'ব 1 2 কি দি যাব 1 2 গুণ 2 আৰু 2 কি দি যাব 2 1 গুণ 2 2 1 গুণ 2 কেৱল দুটা সংখ্যাৰে পূৰণ যাব 1 2 গুণ 2 আৰু 2 2 1 গুণ 2 এই দুটা দুটাৰে যাব এইটো এক উৎপাদক দুটাৰে যাব বেলেগ সংখ্যাৰে পূৰণ নাযায় 1 2 গুণ 2 আৰু 2 1 গুণ 2 এইটো দুটা উৎপাদক ইয়াতকৈ বেছি উৎপাদক হ'লে এইটো মৌলিক সংখ্যা নহয় এইটো যৌগিক সংখ্যা হ'ব ইয়াৰ পিছত উৎপাদক একে যেনে মই ধৰিলোঁ 4 4 কি দি যাব 1 4 গুণ 4 2 2 গুণ 4 4 1 গুণ 4 ইয়াৰ কেটা হ'ল 1 4 গুণ 4 1 2 2 গুণ 2 2 গুণ 4 4 গুণ 4 ইয়াৰ উৎপাদক কেটা হ'ল এটা দুটা তিনটাৰ পিছে এইটো 4টো মৌলিক সংখ্যা নহয় উৎপাদক কেৱল দুটা থাকিব দুটাতকৈ বেছি থাকিলে এইটো মৌলিক সংখ্যা মৌলিকৰ নিয়ম এইটো হ'ল যিবোৰ সংখ্যা উৎপাদক দুটা এইটোৱে মৌলিক সংখ্যা হ'ব ওকে যেনে 3 টো মৌলিক সংখ্যা হ'ব 1 3 গুণ 1 3 গুণ 3 3 1 গুণ 3 উৎপাদক কেটা এটা এইটো দুটা কিন্তু মৌলিক সংখ্যা এতিয়া একৰ পৰা এইটো উৎপাদক ইয়াতে কয় যিবোৰ সংখ্যা উৎপাদক এইবিলাক কয় যেনে 10 উৎপাদক এইবোৰকে কয় যেনে 6 ললো 6 কি দি যাব 1 6 গুণ 6 2 3 গুণ 6 3 2 গুণ 6 6 1 গুণ 6 উৎপাদক কত হল 1 6 গুণ 6 2 3 গুণ 6 3 2 গুণ 6 6 গুণ 6 ইয়াকে কয় উৎপাদক এটা দুটা তিন চাৰিটা 6 উৎপাদক চাৰিটা 4 উৎপাদক তিনিটা 2 উৎপাদক দুটা 3 উৎপাদক দুটা ইয়াক উৎপাদক কয় বুজি পাইছে না ইয়াত একতো কনফিউজ নাই ঠিক আছে একেবাৰে জি উৎপাদক বস্তুটো ভালদৰে মনত বুজিলে হল উৎপাদক বুজি পাইছে এতিয়া আমি কৰিম মৌলিক সংখ্যা নো কি মৌলিক সংখ্যা মৌলিক সংখ্যা মৌলিক সংখ্যা মৌলিক সংখ্যা মৌলিক সংখ্যা যিবোৰ সংখ্যাৰ উৎপাদক দুটা সেই সংখ্যাটো হ'ব মৌলিক সংখ্যা যেন একৰ পৰা মই এখলৈকে লিখিছো এতিয়া একৰ পৰা একৰ ভিতৰত কেইটা মৌলিক সংখ্যা আছে এটো আমি ধৰো এটা হ'ব 2 এটা হ'ব 3 এটা হ'ব 5 এটা হ'ব 7 আৰু এটা হ'ব 11 চাই যাব 13 17 19 23 29 31 41 43 47 53 59 61 71 73 79 81 83 89 আৰু 97 মৌলিক সংখ্যা কি হ'ব এই চাই লো 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 53 59 61 71 73 79 81 83 89 আৰু 97 কেটা মৌলিক সংখ্যা গণিছো আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 একৰ পৰা একৰ ভিতৰ একৰ পৰা 1 ৰ পৰা 100 ৰ ভিতৰ মৌলিক সংখ্যা কেটা আছে 25 টা
1 পৰা 100 ভিতৰত মৌলিক সংখ্যা কেইটা 25টা আৰু 1 পৰা 50 ভিতৰত 50 ভিতৰত কেইটা মৌলিক সংখ্যা আছে 15টা এটা মৌলিক সংখ্যাবোৰ হল মৌলিক সংখ্যাবোৰ হল 2 3 5 7 11 13 17 19 23 29 31 37 41 43 47 53 53 59 61 71 73 7 79 81 83 89 97 কেটা হল মৌলিক সংখ্যা কেটা হল মৌলিক সংখ্যাবোৰ হল 2 3 5 7 11 13 17 19 23 29 31 37 40 41 43 47 53 59 61 71 73 79 81 83 89 97 মৌলিক সংখ্যা কেটা হল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25টা বাস এখানে মৌলিক সংখ্যা বুঝি পাইছ না মৌলিক সংখ্যা কি 1 পৰা 1 ভিতৰত মৌলিক সংখ্যা কেটা 25টা আর 1 পৰা 150 ভিতৰত মৌলিক সংখ্যাটা 15টা আৰু 1ৰ ওপৰতো আছে মৌলিক এইখিনি নহয় 1 পৰা 1 ভিতৰত 1ৰ ওপৰতো হ'ব 200 হ'ব বহুত যাবা যিবোৰ সংখ্যা উৎপাদক দুটা এটো মৌলিক সংখ্যা খালি 1ৰ ভিতৰত 100 200 ঘৰতো হ'ব 300 ঘৰতো হ'ব 1000 ঘৰতো হ'ব পাৰে মৌলিক সংখ্যা হল এটা ট্ৰিক হল 6n plus minus 1 n মানে যিকোনো নাম্বার n এর মান যিকোনো 1 2 3 4 যিকোনো লয় প্লাস বা মাইনাস কইলে মৌলিক সংখ্যা হব আর মৌলিক সংখ্যা অযুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা কেবল এটাই 2 অনলি 2 টু মৌলিক যুগ্ম এটা কেবল যুগ্ম সংখ্যা বাকি যিমান আছে সব যুগ্ম সংখ্যা এই ফর্মুলা মতে মৌলিক সংখ্যা লব পারি যেনে মই লৈ ললো n এর মান 5 ললো 6 into 5 প্লাস ললো প্লাস আর মাইনাস এটা হলো 1 ললো কিমান হ'ব 6 5 30 1 31 এই মৌলিক সংখ্যা 31 আর যদি মই ললো 6 into 7 ললো আর একটু মাইনাস দিলো ইকুয়াল কিমান হ'ব 6 7 42 42 ইকুয়াল কিমান হ'ব 41 আইয়া ঠিকটো হৈছে না কাম এটো মৌলিক সংখ্যাৰ এটা সূত্ৰ বুলি কব পাৰি এনৰ যিকোনো এটা নম্বৰ সংখ্যা লৈ পূৰণ কৰি যোগ বা বিয়োগ কৰিলে এটা মৌলিক সংখ্যা পাব পাৰি মৌলিক সংখ্যা লৈ এটা সহজ পদ্ধতি ঠিক আছে বুজি পাইছা না মৌলিক সংখ্যাটো ক্লিয়াৰ হৈ গল কনফিউজ কিবা নাই ঠিক আছে এতিয়া হ'ব যৌগিক সংখ্যা নকি যৌগিক সংখ্যা যৌগিক সংখ্যা হস যৌগিক সংখ্যা নকয় যৌগিক সংখ্যা একেবাৰে হস যিবোৰ সংখ্যাৰ উৎপাদক তিনিটা বা তিনিটাতকৈ বেছি এইবোৰ সংখ্যা হ'ব যৌগিক সংখ্যা মৌলিক সংখ্যা বাহিৰে যিমানবোৰ সংখ্যা হ'ব এটো যৌগিক সংখ্যা হ'ব যেনে 4 6 8 মৌলিক সংখ্যা বাহিৰে যিমানবোৰ সংখ্যা যৌগিক সংখ্যা কিন্তু একটো নহয় একটো মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা নহয় কিয় নহয় একটো মৌলিক সংখ্যা নহয় যৌগিক একৰ উৎপাদক এটা এখানে মৌলিক উৎপাদক মৌলিক সংখ্যা হ'বলৈ হলে দুটা উৎপাদক লাগিব
আৰু একৰ উৎপাদকতা একে গুণে বেলেগ সংখ্যাৰ পূৰণ যায় সেইকাৰণে মৌলিক সংখ্যা নহয় যৌগিক সংখ্যা কিয় নহয় যৌগিক সংখ্যা হ'বলৈ তিনিটা উৎপাদক লাগিব এটা যৌগিক সংখ্যা নহয় যৌগিক সংখ্যাৰ আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল 4 আৰু মৌলিক সংখ্যা বাহিৰে যিমান 4 তলত ইমান তলত 4 পৰা যিমান তলত আহিব মৌলিক সংখ্যা বাহিৰে যিমান সংখ্যা হ'ব এইবোৰ সব যৌগিক সংখ্যা হ'ব মানে উৎপাদক 3 বা 3টাৰ বেছি যেন 4 1 4 গুণ 4 2 2 গুণ 4 4 1 গুণ 4 যেন 8 দেখাই দিলোঁ এইটো 4 এইটো কি হ'ব 1 8 গুণ 8 2 4 গুণ 2 4 গুণ 2 4 গুণ 8 4 2 গুণ 8 8 1 গুণ 8 ইয়াৰ উৎপাদকতা 1 2 3 4 তিনিটা বা তিনিটাৰ বেছি হ'লে এইটো যৌগিক সংখ্যা ইয়াৰ উৎপাদক 4টা যৌগিক সংখ্যা 4 উৎপাদকতা 3টা তেন্তে 4টা যৌগিক সংখ্যা 6ৰ হ'ব 3 4টা মান হ'ব যিবোৰ সংখ্যা উৎপাদক 3টা বা 3টাৰ বেছি এইবোৰ হ'ব যৌগিক সংখ্যা বুজি পাইছে একেবাৰে সহজ যৌগিক সংখ্যা ইমান টান নহয় ম্যাথছ ইমান টান নহয় মনোযোগেৰে মন দি পঢ়িলে একেবাৰে ইজি টান বস্তু একো নাই ঠিক আছে মুছি দিওঁ এতিয়া হ'ব গুণিতক গুণিতক মোৰ হাতৰ আখৰৰ পৰা গুৰুত্ব বেছি নিদিব হাতে আখৰে হয় বেয়া বাছ ক্লাছৰ ওপৰত গুৰুত্ব দিয়ক গুণিতক গুণিতক কেনেকৈ পাইছোঁ গুণিতক 2ৰ গুণিতক 2ৰ গুণিতক 2 4 6 8 10 12 14 16 এনে যাই থাকিব 2 2 কৰি একবাৰ যাই থাকিব 2ৰ গুণিতক 3ৰ গুণিতক হ'ব 3ৰ গুণিতক 3 6 9 12 15 18 21 মানে 3ৰ গুণিতক 3 3 কৈ একবাৰ যাই থাকিব 4ৰ গুণিতক হ'ল 4ৰ গুণিতক 4 8 12 16 20 24 4ৰ গুণিতক হ'ব 4 4 কৈ একবাৰ যাই থাকিব 4 8 12 16 20 24 3 গুণিতক 3 6 9 12 15 28 মানে নেওতা 3 গুণ 3 4 গুণ 4 নাই সরি 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 12 এইখানে নেওতার দ্বারা একবার যাই থাকিব আর 4 গুণিতক 4 গুণ 4 4 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 এইটোৱে একেবাৰে 5ৰ গুণিতক এইদৰে হ'ব 5ৰ গুণিতক 5 10 15 20 ডট গুণিতক এইদৰে হয় 6 গুণিতক এই দিব 6 12 18 24 30 7ৰ গুণিতক এইদৰে হ'ব 7 14 21 28 35 এইদৰে একবাৰ যাই একেবাৰে ইজি নেওতা মুখস্থ খালি গুণিতক মুখস্থই আছে ক'বৰ দৰকাৰ নাই একেবাৰে ইজি মানে বুজাই দিলোঁ ঠিক আছে ভিডিঅ'টো এইখিনি থাকিলে আজি বুজাই দিলোঁ নেক্সট ক্লাছত পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা আপোনালোকক বুজাম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কিবা বুজি নোৱাৰিলে কমেণ্ট কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব বেল আইকনটো ক্লিক কৰিলে এইটোও আপোনাৰ সুবিধা হ'ব যাতে মই নেক্সট ভিডিঅ' দিলে আপোনাৰ ন'টিফিকেশ্যন আহিব বেল আইকন ক্লিক কৰি দিব ওকে बाय 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 ভিডিঅ' খতম